ব্যক্তিগত খণ্ডৰ যিবোৰ স্কুল আছে সেই স্কুলবোৰৰ কিছুমান কাৰ্যকলাপে হসাই অতিষ্ঠ কৰে একশন আৰম্ভ হৈছে বৰ্তমান কেজৰিৱালে যেটো একশন লৈছে সেই একশন আসলতে আমাৰ অসমত কিয় নহয় হে প্ৰশ্ন কৰিছে অসমৰ জনতাই কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে বাধ্য কৰাই ভাল ড্ৰেছ আৰু কিতাপ পত্ৰ কিনিবৰ বাবে আৰু এই ক্ষেত্ৰত এতিয়া একশন আৰম্ভ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যদি একশন লব পাৰে সেই একশন অসমতো হ'ব লাগে এই মন্তব্য কৰিছে এতিয়া বিভিন্ন জনে কাৰণ বহু মধ্যবিত্ত পৰিয়ালৰ লৰাছোৱালী এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়িবলৈ বাধ্য হৈছে আৰু তেওঁলোকক যেতিয়া বাধ্য কৰা হয় দামী কিতাপ কিনিবলৈ বাধ্য কৰা হয় ড্ৰেছ কিনিবলৈ ইয়াৰ বিৰুদ্ধে একশন লোৱা হৈছে দিল্লীত কিন্তু সেই একশন অসমতো হ'ব লাগে মন্তব্য কৰিছে বিভিন্ন জনে ব্যক্তিগত খণ্ডৰ স্কুলৰ বিৰুদ্ধে একশন এতিয়া কেজৰিৱাল চৰকাৰে আৰম্ভ কৰিছে দিল্লীত বিভিন্ন প্ৰান্তত চলিছে অভিযান দামী কিতাপ আৰু ইউনিফৰ্ম কিনিবলৈ ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয়ে বাধ্য কৰোৱাইছে তাৰ বিৰুদ্ধে এতিয়া একশন লৈছে আম আদমি পাৰ্টি চৰকাৰে নিয়ম উলংঘা কৰা দিল্লীৰ ব্যক্তিগত স্কুলক কাৰণ দৰখোৱা জাননী জাৰি কৰা হৈছে ইতিমধ্যে নোটিছ পঠিওৱা হৈছে বহু প্ৰাইভেট স্কুললৈ আৰু নোটিছ পঠিওৱাৰ পাছতে তেওঁলোকক ৰিপ্লাই দিবলৈ কোৱা হৈছে প্ৰতিখন ব্যক্তিগত স্কুললৈ জাননী প্ৰেৰণ কৰিছে কেজৰিৱাল চৰকাৰে আৰু ইয়াৰ পাছতে লিখিতভাৱে ইয়াৰ প্ৰতিক্ৰিয়া দিয়া হৈছে লিখিতভাৱে ইয়াৰ উত্তৰ দিবলৈ তেওঁলোক বাধ্য হৈছে কিন্তু সন্তোষজনক উত্তৰ নিদিয়া ব্যক্তিগত খণ্ডৰ স্কুলৰ বিৰুদ্ধে কেজৰিৱালে চলাইছে অভিযান যিসকলে উচিত উত্তৰ দিব পৰা নাই তেওঁলোকৰ বিৰুদ্ধে এতিয়া একশন লৈছে কেজৰিৱাল চৰকাৰে অভিভাৱকৰ অভিযোগ পোৱাৰ পিছতে আৰম্ভ কৰিছিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অভিযান আৰু এই অভিযান এতিয়া চলি থাকিব 12খন প্ৰাইভেট স্কুললৈ ইতিমধ্যে নোটিছ পঠিওৱা হৈছে জাননী জাৰি কৰিছে আম আদমি পাৰ্টি চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 12খনকৈ প্ৰাইভেট স্কুললৈ নোটিছ জাৰি কৰিছে বুলি জানিব পৰা গৈছে দামী কিতাপ আৰু ড্ৰেছ কিনিবলৈ বাধ্য কৰোৱা প্ৰাইভেট স্কুলৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান বহু মধ্যবিত্ত পৰিয়ালৰ বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ লৰাছোৱালীও যেহেতু ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়ি আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া দামী কিতাপ কিনিবলৈ কোৱা হয় দামী পোছাক কিনিবলৈ কোৱা হয় ডেইলি বেলেগ পোছাক তেওঁলোকক কিনিবলৈ কোৱা হয় ইউনিফৰ্মৰ ক্ষেত্ৰত বহু ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে আৰু এই ক্ষেত্ৰত যথেষ্ট খৰচ হয় আৰু এইবোৰ অভিযোগ দাখিল কৰা হৈছিল কেইবাখনো বিদ্যালয়ৰ অভিভাৱকে অভিযোগ দাখিল কৰিছিল আৰু এই অভিযোগৰ পাছতেই আম আদমি পাৰ্টি চৰকাৰে লৈছে এক বিশেষ ব্যৱস্থা সকলো প্ৰাইভেট স্কুললৈ নোটিছ জাৰি কৰা হৈছে আৰু প্ৰতিখন স্কুলৰ পৰা ৰিপ্লাই দিয়া হৈছে তেওঁলোকে লিখিতভাৱে উত্তৰ দিবলৈ বাধ্য হৈছে চৰকাৰক কিন্তু 12খন স্কুলে কোনো ধৰণৰ ভাল উত্তৰ দিব নোৱাৰিলে আৰু ভাল উত্তৰ দিব নোৱাৰাৰ বাবে সেইকেইখন বিদ্যালয়ৰ বিৰুদ্ধে বৰ্তমান একশন আৰম্ভ কৰিছে আপ চৰকাৰে ব্যক্তিগত খণ্ডৰ স্কুলৰ বিৰুদ্ধে দিল্লীত আৰম্ভ হৈছে একশন কিন্তু এই একশন অসমত কিয় নহয় বুলি এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে কাৰণ ব্যক্তিগত খণ্ডৰ স্কুলবোৰৰ নিয়ম এনেকুৱাই দিল্লী হওক বা হাৰিয়ানা হওক বা ৰাজস্থান হওক বা বিহাৰেই হওক বা অসমেই হওক অসমতো চলি আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনে ধৰণৰ কাৰ্যকলাপ গতিকে এই ক্ষেত্ৰত অসমতো একশন হ'ব লাগে সেই মন্তব্য কৰিছে বিভিন্নজনে